কবিতাৰ শিৰোনাম পৰেশ বৰুৱা আহি আছে। কবি গিৰিং চন্দ্ৰ বৰা, পাঠ কৰিছোঁ মায়ামণি দেৱী কেওটে। শব্দৰ ধুমুহালৈ পৰেশ বৰুৱা আহি আছে। তৰিব শুকুলা পাল, বতাহ বলিছে এতিয়া অলিয়া বলিয়া, যেন ঘূৰিব পালতৰা নাও। আহা আহা সোনকালে বলিয়া বতাহে কোবোৱা থৌকি বা থৌ পালতৰা নৌকাতে উঠি গৈ থাকোঁ আগুৱাই, দিল্লী দিছপুৰ শদিয়া শোণিতপুৰ, শেষ ভৰসাৰ শেষ নাও। আমি নিজেই অকৰা হৈ পৰোঁ, আমি নিজেই অকৰা হৈ পৰোঁ, যেতিয়া তেজৰ কৰালবোৰ শুকাই পৰে। তিতা মিঠাৰ বুৰঞ্জী এতিয়া অনুগ্ৰহৰ, সেইবাবেই অনুগামী মই তোমাৰ পক্ষৰ। মামৰে ধৰা তৰোৱালখন কিংখাপত ভৰাই বেৰতে ওলোমাই থম, তেতিয়াহে অসম দেশত সুখে খেলিব চোতাল ভৰি। চাইৰম দুয়ো প্ৰত্যাশাৰ নয়ন জুৰি, চাইৰম দুয়ো প্ৰত্যাশাৰ নয়ন জুৰি। আহা আহা মই কৈয়ে পেলালোঁ, পৰেশ বৰুৱা আহি আছে। ভয় নকৰিবা, ভয় নকৰিবা, ভুল অকল তোমাৰে নহয় আমাৰো। সমস্যাবোৰ জীয়াই ৰাখিবলৈ সমস্যাৰ সৃষ্টি আমিয়েই কৰোঁ। ধন্যবাদ।